অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাশত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিৱীৰ প্ৰায়বিলাক লোক সংস্কৃতিতে ঢোলজাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামূলকভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। এসময়ত ঢোলৰ চেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। বিভিন্ন উপলক্ষে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলি ভবা হয়। এই ঢোলবিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হ'লেও আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়। বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল। এই ঢোল বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজাসকলে বিভিন্ন জীৱ-জন্তু, চৰাই, যন্ত্ৰপাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়। খ্ৰাম আৰু খাম। অসমৰ ডিমাচা আৰু তিৱাসকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ'ল খ্ৰাম। আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম সাধাৰণতে ধৰ্মীয় উপলক্ষেহে বজোৱা হয়। ঢেপা ঢোল। অসমৰ দৰং মংগলদৈৰ ফালে ঢেপাঢুলীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আৰু বজোৱা কৌশল সম্পূৰ্ণ পৃথক। ছাগলীৰ ছালেৰে দুয়োতৰপীয়াকৈ চোৱা দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। জয় ঢোল। এই ঢোল বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল। সাধাৰণতে দেওধুনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং মংগলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা পূজাত এককভাৱে জয়ঢোল বজোৱা হয়। মাদল। মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়। বৰঢোল। অসমৰ ঢোলবিলাকৰ মাজত বৰঢোলেই আটাইতকৈ ডাঙৰ আকাৰৰ ঢোল। প্ৰায় 1.5 মিটাৰমান দৈৰ্ঘ্যৰ বৰঢোলৰ দুই মূৰৰ ব্যাস আধা মিটাৰৰ পৰা 1 মিটাৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰ এটা মূৰ হাতেৰে আৰু আনটো মূৰ এডাল ভাঁজ থকা মাৰিৰে কোবাই বজোৱা হয়। কবি ঢোল। এই ঢোল গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা বহল মুখৰ মাৰিৰে কোবাই বজোৱা এবিধ ঢোল। ঢোলবাদ্য বিশাৰদসকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে স্বৰ্গীয় মঘাই ওজা, স্বৰ্গীয় ৰত্ন ওজা, স্বৰ্গীয় বগাই ওজা, স্বৰ্গীয় হলিৰাম ওজা, সৰুপাই ওজা, স্বৰ্গীয় নৰাম ওজা, কৰুণা ওজা, স্বৰ্গীয় তুলসী ওজা, সোমনাথ বৰা ওজা, প্ৰসেন বৰা ওজা, মহেন্দ্ৰ চুতীয়া ওজা, পুণ্য দত্ত, যি অসমৰ প্ৰথম মহিলা ওজা, আৰু যুৱত চন্দ্ৰ ডেকা ওজা।